सबकी है धरती सबका है आसमान। सबकी है धरती सबका है आसमान। हमें भी दो अधिकार हमारा भी है ये जहान। हमें भी दो अधिकार हमारा भी है ये जहान। सबकी है धरती सबका है आसमान। हमें भी दो अधिकार हमारा भी है ये जहान। हमें भी दो अधिकार हमारा भी है ये जहान। নমস্কাৰ শিক্ষাগুৰুসকল। ইনক্লুচিভ এডুকেশ্যন তথা অন্তৰ্ভুক্তিমূলক শিক্ষাৰ 5দিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত হয় নগাঁও জিলাৰ কঠীয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত কামপুৰত অৱস্থিত কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ত। ইংৰাজী 1 অক্টোবৰ 2024 তাৰিখৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণটোত উপস্থিত থাকে কঠীয়াতলী শিক্ষাখণ্ডৰ 15টা মণ্ডল সমল কেন্দ্ৰৰ প্ৰায় 123খন প্ৰাথমিক বিদ্যালয়ৰ পৰা অহা শিক্ষাগুৰুসকল। প্ৰশিক্ষণটো শুভাৰম্ভ কৰে কঠীয়াতলী শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মাননীয় শ্ৰীযুত শংকৰ চেত্ৰী মহোদয়ে। তেখেতে অনুষ্ঠানৰ প্ৰাৰম্ভিকতে সকলো শিক্ষাগুৰুকে শুভেচ্ছা জনাই বিশেষ প্ৰয়োজনসম্পন্ন শিশুসকলৰ অধিকাৰ আৰু ন্যায্যতাৰ ক্ষেত্ৰত সম অধিকাৰৰ বিষয়ে সুন্দৰভাৱে ব্যাখ্যা আগবঢ়ায়। লগতে প্ৰশিক্ষণৰ সফল ৰূপায়ণৰ বাবে সকলো শিক্ষক শিক্ষয়িত্ৰীকে আহ্বান জনায়। প্ৰশিক্ষণৰ প্ৰথম দিনৰ কাৰ্যসূচী প্ৰাতঃসভাৰে শুভাৰম্ভ কৰা হয়। প্ৰশিক্ষণ কেন্দ্ৰটোত প্ৰশিক্ষণ প্ৰদান কৰে কঠীয়াতলী শিক্ষাখণ্ডৰ ইনক্লুচিভ এডুকেশ্যনৰ বিশেষ প্ৰশিক্ষক সন্মানীয় অনিৰুদ্ধ কুৰ্মী ডাঙৰীয়া আৰু কৃষ্ণা কুৰ্মী বাইদেৱে। তেখেতসকলক পূৰ্ণ সহযোগিতা আগবঢ়াই দক্ষিণ কামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক যাদৱ চন্দ্ৰ ঘোষ ছাৰ আৰু আলিটাঙনি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক অসীমজ্যোতি বৰা ছাৰে। প্ৰশিক্ষণ কেন্দ্ৰটোৰ বিশেষ দায়িত্বত থাকে জুৰিপাৰ ক্লাষ্টাৰ চিআৰচিচি সন্মানীয় ৰাতুল বৰা ছাৰ। ভিডিঅ' আৰু কাহিনী উপস্থাপনৰ জৰিয়তে 5দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত সৰ্বাত্মক শিক্ষাৰ ওপৰত সন্নিৱিষ্ট প্ৰতিটো কাৰ্যাৱলী অতি সাৱলীলভাৱে ৰূপায়ণ কৰা হয়। প্ৰশিক্ষণত বিশেষ প্ৰয়োজনসম্পন্ন শিশুসকল যে সমাজৰ মাজৰে এজন আৰু তেওঁলোকক সাধাৰণ শিশুসকলৰ লগত একত্ৰিত কৰি শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত যে কোনো প্ৰতিবন্ধকতা থাকিব নোৱাৰে সেই বিষয়ে বহলভাৱে আলোচনা কৰা হয়। বিশেষ প্ৰয়োজনসম্পন্ন শিশুসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাগুৰুসকলে প্ৰতিটো দলৰ পৰা লেচন প্লেন আৰু প্ৰেজেণ্টেশ্যনৰ জৰিয়তে নিজৰ নিজৰ শিকন কৌশল অতি মনোগ্ৰাহীকৈ উপস্থাপন কৰে। এইখনক কয় এৰোপ্লেন। কি বুলি কয়? এৰোপ্লেন। মাতাচোন কি বুলি কয়? এৰোপ্লেন। এৰোপ্লেন। না মিঠাই খোৱা? কি ফল খোৱা? আপেল। আপেল। তুমি ফল এই গছত যে হয় ফল 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 ৰঙা ৰঙা যে হয় চিনি পোৱা? খাই পাইছা? কোনটো ভাল পোৱা? আপেল মানে ভাল লৰা। কি ওলাইছে? দমকল। দমকলতো কি থাকে? পানী থাকে। কি আছে? নদী। নদীটো কি থাকে? পানী থাকে। তাৰপিছত কি ছবি আছে? কি ছবি ওলাইছে? সাগৰত পানী থাকে নে নাথাকে? থাকে। সাগৰ। খেলিম দেই। তুমি এক বুলি কোৱা। তিনি 1 2 তোমাৰ ঘৰত কি কৰিছে? তিনি হলে কি কৰিব লাগিব? দিয়া 1 2 4 1 2 3 ভাল লাগিছে নে বাৰু? কাইলৈ আমি আকৌ খেলিম হ'বনে? Go!
প্ৰশিক্ষণৰ শেষৰ দিনা শিক্ষাগুৰুসকলৰ মাজত গীত নৃত্য আদি বিভিন্ন প্ৰতিভা বিকাশমূলক কাৰ্যসূচীৰ লগতে 5 দিনীয়া প্ৰশিক্ষণত প্ৰশিক্ষণ প্ৰদান কৰা প্ৰশিক্ষকসকল আৰু আমন্ত্ৰিত অতিথিসকলৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। শিক্ষকসকলৰ দ্বাৰা অনুষ্ঠিত আদৰণি অনুষ্ঠানত উপস্থিত থাকে দক্ষিণ কামপুৰ হাইস্কুলৰ প্ৰধান শিক্ষক সন্মানীয় মৃদুল বৰা ছাৰ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সন্মানীয় আব্দুল ৰহিম ছাৰ, সন্মানীয় BRP ৰতন বৰা ছাৰৰ লগতে বিভিন্ন ক্লাষ্টাৰৰ CRCC-সকল। চৰকাৰীভাৱে একেসকলে এই ব্লকখনত এই কঠীয়াতলি চুকে কোণে গোটেই গাঁৱত দুখীয়া মুচলা ফিজিকেলি ভাৱে পিছপৰা শিশুসকলক উঠাই আনি আজি সমাজত স্থান দিয়াৰ যি দৃষ্টান্তমূলক উদাহৰণ আমাক দেখাইছে। আপোনালোক দুয়োজনক আমি শ্ৰদ্ধা কৰিছো, ভক্তি কৰিছো। ভাষাৰে আপোনালোকক প্ৰশংসা কৰি আমি শেষ কৰিব নোৱাৰিম। কেৱল দুয়োজনক একেলগতে আমি আদৰণি জনাব ওলাইছো। দুয়োজনে শেষ হ'ব লাগে আৰু আমাৰ দুজন ছাৰ বাইদেউ দুয়োজনক আহি পেলাই আদৰণি জনাব লাগে। আদৰণি জনাব আব্দুল বাৰিক ছাৰে আৰু আমাৰ ছাৰক আদৰণি জনাব জ্যোতি কোচ বাইদেউ। দুজন ছাৰ বাইদেউক আদৰণি জনাব আৰু দুজনৰ কাৰণে এটি সবল ছাত্ৰ ছাত্ৰী হ'ব লাগে, যাতে আৰু ইটো সিটোৰ পৰা গম পায় যে ছাৰসকলে কাম কৰি আছে আৰু ভগৱান আল্লাহ একেসকলক এই ধৰণৰ সক্ষমতা দিয়ক আৰু ভৱিষ্যত দিয়ক আমাৰ কাৰণে বহু কাম কৰাৰ আমি আশা কৰিছো। আৰু আপোনালোকে হয়তো এটা কথা নাজানে বা কোনোবা জানে, ঘৰুৱা সম্পৰ্কটো জানিলে এটা সুবিধাৰ হাত চাপৰি এই আদৰণি অনুষ্ঠানৰ পাছতেই 5 দিনীয়া শিক্ষক প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠান যেনে এছাইনমেণ্ট, লেচন প্লেন, প্ৰেজেণ্টেশ্যন, টেষ্ট, পোষ্ট টেষ্ট আদি প্ৰতিযোগিতাসমূহৰ বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। বিহু আছে বা বিশেষ প্ৰয়োজনপূৰ্ণ বিহু আছে, সেই পিতৃ মাতৃসকলৰ অনুভৱ আমি শিক্ষাগুৰুসকলক সেই পিতৃ মাতৃৰ অনুভৱটো আমি নিজে অভিভূত হ'ব লাগিব আৰু সেইমতে আমি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই যোৱাৰ কাৰণে আমাৰ ইনক্লুচিভ এডুকেশ্যনৰ ব্যৱস্থা কৰিছে। সমন্বিত শিক্ষা ভাল সুস্থ সবল শিশুৱতীৰ লগত বিশেষ প্ৰয়োজনপূৰ্ণ শিশুৱতীয়ে অনুভৱ নকৰাকৈ আমি কেনেকৈ সমানভাৱে আমাৰ শৈক্ষিক বাতাবৰণ আগবঢ়াই লৈ যাব পাৰোঁ তাৰ বিভিন্ন কৌশলেই এই প্ৰশিক্ষণত ইয়াত আলোচিত হৈছে। গতিকে মই অনুৰোধ কৰিছোঁ সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলে যাৰ বিদ্যালয়ত তেনেকুৱা ধৰণৰ বিশেষ প্ৰয়োজনপূৰ্ণ শিশু আছে আপোনালোকে নিশ্চয় ইনভিটেশ্যন কৰিব আৰু এইটোৰ লগত বঁটা বিতৰণী অনুষ্ঠানৰ পাছতেই প্ৰশিক্ষাৰ্থীসকলৰ মাজত প্ৰমাণপত্ৰ বিতৰণ কৰা হয় আৰু এনেদৰেই ইনক্লুচিভ এডুকেশ্যনৰ 5 দিনীয়া প্ৰশিক্ষণৰ সফল সমাপ্তি ঘটে। ধন্যবাদ।